হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ধৰিব পাৰিছেনে কি অৰ্কিড হয়? এইটো হৈছে ডেণ্ড্ৰবিয়াম ফাৰ্মাৰী। এইটো কেনেকৈ ৰিপৰ্ট কৰিছোঁ সেইটো বিষয়ে কম অকণমান থুলমূলকৈ যি পাৰোঁ। কিমান ভাল পায় ক'ব পাৰিছোঁ সেয়া মই নাজানো। আপোনালোকে ভাল পায় নে বেয়া পায় সেই কমেণ্টত কমেণ্ট কৰি জনাব। এইটো মই কেনেকৈ কৰিছোঁ কওঁ। প্ৰথমতে আপোনালোকে ভাল এটা পট চিলেক্ট কৰি ল'ব, যি হওক প্লাষ্টিক হওক মাটিৰ হওক যিয়ে হওক, যাতে কেনেকুৱা হল থকা হয়। তাৰপিছত আপোনালোকে পটিং মিডিয়াখিনি অকণমান ভালকৈ ল'ব। যদি টাবত দিয়ে বা অকল টাবতে নহয়, আপোনালোকে ইয়াত মাউণ্ট কৰি দিব পাৰে কাঠৰ টুকুৰাত, বা গছতো দিব পাৰে। গছত দিলে বেছি ভাল হয়, কিন্তু আজিকালি গছ কমি যোৱাৰ কাৰণে বা সকলোৱে বাগিচাত ৰাখিবৰ কাৰণে আজিকালি পটতে দিয়ে। গতিকে কেনেকৈ দিব বা কি দি দিব সেই বিষয়ে মই কওঁ। ইয়াত মই কি দিছোঁ, ইয়াত মই এইটো হৈছে মাটিৰ পট দিছোঁ। তাৰপিছত ইয়াত মই দিছোঁ নাৰিকলৰ বাকলি, পিতৰ টুকুৰা, এঙাৰ। তাৰপিছত মই ইয়াত কিছুমান ক্লে বলো দিছোঁ, যিবিলাক মাটিৰ বল পোৱা যায়, কিনিলে পোৱা যায় সেইটো। তাৰপিছত ইয়াত মই দিছোঁ শাল গছৰ ছাল দি মই ৰিপৰ্ট কৰিছোঁ, আৰু অকণমান মচো দিছোঁ। ইয়াত মচ আছে সেইবিলাক, এইটো এপ্ৰন মচ, শাল গছত হয় এইবিলাক, বা কিছুমানৰ ঘৰৰ ৱালতো হয়। এতিয়া ৰুব আপোনালোকে প্ৰথম ইটো টুকুৰা এইবিলাক দি দিব। তাৰপিছত এঙাৰ, নাৰিকলৰ বাকলি যি আছে সেইবিলাক দি আপোনালোকে এইটো দিব। দি বাকীখিনি চাইডে চাইডে আপোনাৰ ভালকৈ এনেকৈ দি দিব, যাতে পৰি নাযায়। আৰু যদি পৰি যায় তেতিয়াহ'লে সেইটো আপোনালোকে যিকোনো ইয়াত এটা লাঠি সোমাই দি ইয়াক বান্ধি থ'ব, যাতে পাকৰি নাযায়। এতিয়া ইয়াৰ ফুলৰ সময় আহি আছে, আৰু ফুলৰ সময় আহি আছে, আৰু লগতে এতিয়া ইয়াৰ এইবিলাক পোখাও ওলাব। বৰষুণ, আৰু বিশেষকৈ ইয়াক বৰষুণ পোৱাৰ ঠাইত ৰাখিব। এতিয়া ৰ'দ পালে একো নহয়, যিহেতু ঠাণ্ডা দিন আছে, কিন্তু গৰম দিনত ৰ'দত নাৰাখিব, অকণমান ছাঁত ৰাখিব, পাৰ্চিয়েল ছানলাইটত। কিন্তু ছাঁত মানে এনেকুৱা নহয় যে একেবাৰে ঘৰৰ ভিতৰত, আপোনালোকে বৰষুণ পোৱাৰ ঠাইত ৰাখক, আৰু যাতে ভালকৈ পোহৰ পায় তেনেকুৱা ৰাখক। আপোনালোকে যদি গ্ৰীণ হাউচ আছে গ্ৰীণ হাউচত ৰাখিব, গছৰ কিহতো ৰাখিব পাৰে, বা আপোনালোকে বাৰিণ্ডাতো ৰাখিব পাৰে। ৰাখিলেই হ'ল, একো নাই। আৰু এটা বস্তু, ইয়াৰ কেতিয়াবা কি হয়, পাতবিলাক সৰি যায়, সেইটো কাৰণে বহুতেই ভয় কৰে, পাত সৰিলে মৰি যোৱা বুলি ভাবে। একচুৱেলি সেইটো তেনেকৈ একো নহয়, পাত সৰিবই পাৰে, পাত সৰিলেও ই মৰি নাযায়। এতিয়া খালি অকণমান আপোনালোকে পাৰিলে এই ফাংগিচাইড স্প্ৰে কৰিব, বাকী ফাৰ্টিলাইজাৰ বা সেইবিলাক একো দিব নালাগে, NPK বা যি আছে একো দিব নালাগে। গতিকে অকণমান ফাংগিচাইড দিব, যিহেতু বৰষুণ পৰি আছে। এতিয়া কেতিয়াবা বৰষুণ পৰি গৈ আছে, কেইদিনৰ আগতে বৰষুণ আমাৰ ইয়াতে পৰি গ'ল। মই দিয়া নাই, ময়ো দিম। গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব।